পইচা তুমি জানানে জীৱনত পইচাৰ মূল্য কিমান? আচলতে তুমি ভাবাতকৈও বেছি। এইটো ভিডিঅ'ত চাই যোৱা ভৱিষ্যতে কি অৱস্থা হ'ব দুখীয়া মানুহৰ। এইটো ভিডিঅ' চোৱা কেনেকৈ এটা চৰায়ে নিজৰ সকলোতকৈ কমজোৰ চানা বাঁহৰ পৰা পেলাই দি আছে, যাতে বাকীবোৰ চানাৰ জীয়াই থকাৰ সম্ভাৱনা বাঢ়ি যায়। দেখা পাই কেন বেয়া লাগিছে ন? এনেকুৱা বহুত প্ৰজাতিৰ জন্তুৰ লগত হয়, য'ত কমজোৰ আৰু খৰা কমা চানা পিছত এৰি থৈ যোৱা যায়, যাতে গ্ৰুপৰ বাকীবোৰ সদস্যৰ একো লোকচান নহয়। ইয়াকে ডাৰউইনৰ থিয়ৰিত সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট কোৱা হয়, য'ত কমজোৰ জন্তু পিছ পৰি মৰি যাব আৰু সুস্থ আৰু শক্তিশালী জন্তুহে আগুৱাই যাব, যাতে সিহঁতে টান পৰিস্থিতিটো নিজকে সলনি কৰি জীয়াই ৰাখিব পাৰে আৰু নিজৰ বংশ বৃদ্ধি কৰিব পাৰে। মানুহৰ লগতো এনেকুৱাই, কিন্তু ইয়াত পাৰ্থক্য ইমানে যে আচল শক্তি মাছল পাৱাৰ নহয়, পইচাহে। সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট নহয়, সাৰ্ভাইভেল অফ দ্য ৰিচেষ্ট। আজিকালি সময়ত মানুহে কি সহ্য কৰি থকা নাই? জলবায়ুৰ পৰিৱৰ্তন, যুদ্ধ, ইণ্টাৰ ৰিলিজিয়াছ কনফ্লিক্ট, বিভিন্ন ধৰণৰ বেমাৰ, এটা টান পৰিস্থিতিৰ সৃষ্টি হৈ আছে মানুহৰ কাৰণে, য'ত জীয়াই থকাৰ কাৰণেও পইচা লাগিব। দুখীয়াই পইচাৰ অভাৱৰ কাৰণে কমজোৰ হৈ যাব আৰু পিছ পৰি যাব, আনহাতে ধনী পইচাৰ কাৰণে শক্তিশালী হ'ব আৰু নিজৰ ব্লাড লাইনক আগুৱাই নিব। কথাটো সৰু যেন লাগিব পাৰে, কিন্তু বহুত গভীৰ। সেইকাৰণে পইচা কামোৱা আৰু নিজকে আৰু অহা প্ৰজন্মক বচোৱা।